এনেকৈ শ্ৰদ্ধাঞ্জলি দিয়া হৈছে ইয়াত। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি হৈছে নৱেম্বৰৰ 5 তাৰিখ। সকলোৱেতো জানেয়ে 2011 চনৰ এই নৱেম্বৰ মাহৰ 5 তাৰিখে আমাৰ সকলোৰে আপোন, সকলোৰে প্ৰিয় শ্ৰীমন্ত ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিলহি। সেই দুখ লগা মুহূৰ্তি আজিৰ দিনতেই আছিল। আজি তেওঁৰ স্মৃতিক লৈ আমাৰ ইয়াত এখন বিশেষ অনুষ্ঠান পতা হৈছে। তাত সাংস্কৃতিক অনুষ্ঠান, ভূপেন হাজৰিকাৰ সংগীতৰ অনুষ্ঠান, তেনেকুৱাকৈ কিবাকিবি প্ৰগ্ৰেম পতা হৈছে। গতিকে তালৈ যাওঁ আৰু আপোনালোককো দেখাওঁ। যিহেতুকে আমাৰ সকলোৰে অতিকৈ প্ৰিয়, আমাৰ সকলোৰে ইম'চন হয়। গতিকে তেখেতৰ স্মৃতিক শ্ৰদ্ধাঞ্জলিৰ বাবে এইখন অনুষ্ঠান আমাৰ ইয়াত প্ৰতি বছৰেই পাতি আহিছে। এইবাৰো পাতিছে তাৰ কাৰণে। গতিকে বোলক চাওঁগৈ। এয়া আহি পালোঁ। এনেকৈ অলপ পথাৰৰ মাজত হয়, তাৰ কাৰণে এনেকৈ দীঘলীয়াকৈ ৰাস্তা এটা আছে, যাব লাগিব। এয়া আহি পাইছোঁ। এইফালে এনেকৈ ধুনীয়াকৈ সজোৱা হৈছে। এইফালে কাৰ্যালয়টো আছে আৰু ইয়াত খোৱা পানীৰ ব্যৱস্থা আদি এইবিলাক কৰা হৈছে। ব্যৱস্থা কৰি থকা হৈছে। এইপিনেৰে এয়া মেইন কাৰ্যালয় অফিচ, সেইমুখে খোৱা ঠাই আছে। সুধাকণ্ঠ ভূপেন হাজৰিকাক ইয়াত এনেকৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে আৰু ইয়াৰ বিপৰীত চাইডে মঞ্চখনো সাজি থোৱা হৈছে। তাত আমাৰ ইয়াৰ গাঁৱৰে এতিয়া সৰু ল'ৰা ছোৱালীৰ দ্বাৰা গীত পৰিৱেশন কৰিব দিয়া হৈছে সাংস্কৃতিক অনুষ্ঠানত। প্ৰাইজ দিয়াই হয় আৰু এইপিনে মানুহ অকণমান দেখুৱাই দিছোঁ, অলপ ঠাইবোৰ দেখুৱাই দিছোঁ। কিছু টাইম পিছত ইয়াত নামৰ দল এটা মতা হৈছে। ধুনীয়া নাম পৰিৱেশন কৰিছে বিভিন্ন নৃত্যৰ, গীত নৃত্যৰে। অসমৰ সকলো সংস্কৃতি ইয়াত দাঙি ধৰা হৈছে। মই সকলোখিনি অকণমান আপোনালোকক দেখুৱাই দিম, গতিকে আপোনালোকে এনজয় কৰক। গোটেইখিনি কালচাৰেল অলপকৈ মই আপোনালোকক দেখালোঁ। সকলোখিনিয়ে আছে, যিখিনি আৰু দেখাব পাৰিলোঁ দেখালোঁ আৰু। এতিয়া গীতৰ অনুষ্ঠান আৰম্ভ হৈ গ'ল, গতিকে গীতৰ অনুষ্ঠানৰো অলপমান কিছু দেখুৱাই দিওঁ আপোনালোকক। শ্ৰদ্ধাঞ্জলিত এয়া দেখা পাইছে পিছপিনে তেনেকৈ তাত এনেকৈ প্ৰগ্ৰাম চলি থকা হৈছে। যিমানখিনি পাৰোঁ অলপ প্ৰগ্ৰাম চালোঁ। এতিয়া ঘৰলৈ যাওঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। গতিকে এতিয়া যাওঁ। আজিৰ দিনটো সকলোৰে স্মৰণীয় হৈ থাকিব। বাৰু ঠিক আছে, মোৰ ইয়াত কোনো নাই। এইখিনিতে ভিডিঅ' বনাব অলপ ৰৈ গ'লোঁ মই। এতিয়া যাওঁগৈ। বাই বাই।